Good morning for Subhansiri Ghugamo. Eya Eco Camp ভিতৰটো এয়া আমাৰ লগৰকেইটা শুই আছে ইক কমৰ ভিতৰত আৰু এয়া বাহিৰৰ পৰিবেশ মৰ্নিংত Hello guys, good morning. ঠাণ্ডা মজা পুৰা ঠাণ্ডা পৰিবেশ সব মানুহ শুই আছে টেণ্টত সব টেণ্ট এইফালে টেণ্ট দুটা আছে এইফালে পিছফালে সুভানশ্ৰী আৰু ইকো কেম্পৰ মেইন কাউণ্টাৰটো হ'ল এইটো কাউণ্টাৰ ইয়াতে বুকিং চুকিং কৰিব পাৰি আৰু সেইফালে খানাটো বনাই ইয়াতে খানা অৰ্ডাৰ লয় আৰু লগতে এখন ফুলনি মানে বাগিচা ফুলৰ টাব আছে ইয়াত ফুল বিকিয়েও আৰু সেইফালে ষ্টাফৰ মানুহখিনি থাকে আৰু এইটো নতুন চিষ্টেম বনাই আছে চলিয়া হিট আৰু এইখনে হ'ল সুভনখিৰি নৈখন আৰু মৰ্নিং ভাগত ধুনীয়া নিজান হৈ আছে আৰু এইকেইটা কেম্প আমি থকা কেম্পকেইটা আৰু এয়া চাইকেল চলাম এতিয়া কেম্পৰ ভিতৰতে আছে চাইকেল দুখন আৰু চলাব পাৰি আৰু মৰ্নিঙত সব শুইয়ে থাকে 9টা 8টা বজালৈকে শুই থকা হয় আৰু এয়া আমি যাম আপোনাৰ গোগামুখৰ মেইন ৰুটটোত এইখন গেট সন্মুখত আমি এতিয়া তিনিআলিটোত আছোহি এই বেক চাইডে গ'লে আপোনাৰ গোগামুখ চাৰিআলিটো পাব আৰু এটা পোনে গ'লে NFC পাব আৰু এই ৰুটটোৱেদি গ'লে ব্লক দিয়া ইটাদৰে গ'লে ইকো কেম্প আৰু আপোনালোকে আহিলে ইকো কেম্প বুলি এখন চাইনবোৰ্ড পাব ইয়াত এখন চাইনবোৰ্ডখন লিখা আছে আৰু এই জেগাডোখৰ নাম হ'ল গেৰুকামুখ সুভনশ্ৰী ইকো কেম্প আপোনালোকে ইকো কেম্পৰ ভিতৰত থাকিবলৈ হ'লে ডেইলি 500 টকা এটা মানুহৰ আৰু কম বেছো কৰিব পাৰে আৰু এইটো এটা চালি দিয়া আৰু বৰ ধুনীয়া জেগা মৰ্নিঙৰ এই পৰিৱেশ